নগৰ পুৰণি গুদামৰ ৰিলায়েন্স তেল ডিপুত ডকাইতৰ লুটপাট। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। নগৰ পুৰণি গুদামৰ কাষৰীঘৰত হাতে হাতে উদ্যত মৰণাস্ত্ৰ লৈ এটা ডকাইতৰ দলে পুৱতি নিশা সংঘটিত কৰিলে ডকাইতি কাণ্ড। পুৰণি গুদামৰ কাষৰীগাঁও ৰিলায়েন্স তেল ডিপুত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আপোনালোকক জনাইছোঁ যে নগৰ পুৰণি গুদামৰ কাষৰীগাঁও ৰিলায়েন্স তেল ডিপুত ডকাইতে আজি পুৱতি নিশা সংঘটিত কৰিছে এই ডকাইতি কাণ্ড। প্ৰথমে দুখন বাইকেৰে তেল ভৰাবলৈ আহি তেল ডিপুটোৰ কৰ্মচাৰীক পিষ্টল দেখুৱাই ভয় ভাবুকি দি কাৰ্যালয়লৈ লৈ যায় আৰু তাৰ পাছতে তেল ডিপুটোৰ আশে পাশে থকা প্ৰায় 15জন লোকে হাতে হাতে পিষ্টল লৈ তেল ডিপুটো প্ৰৱেশ কৰে আৰু এজন কৰ্মচাৰীক আঘাত কৰি লুটপাট চলায়। হেলমেট পিন্ধি তেল ডিপুটোত প্ৰৱেশ কৰা ডকাইতৰ দলটোৱে বহু সময় ধৰি তেল ডিপুটোত সন্ত্ৰাসৰ সৃষ্টি কৰি পাছত 60,000 টকাসহ 3টা কম্পিউটাৰ, কেইবাটাও চিচি কেমেৰা, 2টাকৈ প্ৰিণ্টাৰ লৈ উঠা হয়। পাছত ঘটনা সন্দৰ্ভত সামগ্ৰী আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদি বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে। আজি যোৱাৰাতি ঠিক 3টামান বজাত আমি দুজন মানুহ শুই আছিলোঁ। তাৰপৰা দুজন ইয়াত আছিলে, এজন চিকিউৰিটি, এজন তেল দিয়া মানুহ। তেনেকুৱাতে দুখন বাইক আহিছে, আহি পেলাই ক'লেহি দাদা তেল হ'বনে? বোলে হ'ব। বোলে দিয়ক 100 টকা তেল দিয়ক। প্ৰথমখনে 100 টকা তেল ভৰালে, তাৰপিছত পিছৰখনে বোলে মোকো 100 টকা দিয়ক। তেল দিয়াজনে নজলটো থৈ পেলাই 100 টকা দিবলৈ লওঁতেই পিষ্টল উলিয়াই পেলাই বোলে চুপচাপ একদম চিঞৰ বাখৰ নকৰিবি, ভিতৰলৈ বহ। তেতিয়া প্ৰত্যেকৰে হাতে হাতে আছিলে। তাৰপৰা তেওঁক লৈ আহিল পালচাৰ 150। তেল ডিপুটোৰ পৰা কিছু মাত্ৰ নিলগতে পুৰণি গুদাম আৰক্ষী চকীখন থকাৰ পাছতো কিদৰে এটা ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হ'বলৈ পালে, ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক নগাঁৱৰ পুৰণি গুদামৰ যি ডকাইতি কাণ্ড, আৰু আমাৰ হাতত এই মুহূৰ্তত সবিশেষ আহি পৰিছে। আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত নগাঁৱৰ পুৰণি গুদামৰ যি ডকাইতি কাণ্ড সংঘটিত হৈছে, আৰু এই ডকাইতি কাণ্ডৰ সংঘটিত হৈছে পুৰণি গুদামৰ ৰিলায়েন্স তেল ডিপুত। ইয়াৰ সবিশেষ আমি দেখুৱাইছোঁ আপোনালোকক। নগাঁৱৰ পৰা নাছিৰ আহমেদ ৰিপৰ্ট।